অভাৰ চিৰিয়াছ ষ্টুডেণ্ট যি নিজেতো চিৰিয়াছ হৈ দেখুৱাই লগৰটোকো শান্তিত থাকিবলৈ নিদিয়ে নমস্কাৰ মিনি টিভি দৰ্শকসকললৈ এটা বিগ ব্ৰেকিং নিউজ এইখিনিতে জনাব বিচাৰিছো যে আমাৰ বিশেষ সূত্ৰই আমাক জনাইছে যে অসম চৰকাৰে লকডাউনৰ বাবে স্থগিত হৈ থকা সকলো পৰীক্ষা আগন্তুক জুলাই মাহত অনুষ্ঠিত কৰা হ'ব পুনৰবাৰ জনাইছো অসম চৰকাৰে সিদ্ধান্ত লৈছে যে লকডাউনৰ বাবে স্থগিত হৈ থকা সকলো পৰীক্ষা আগন্তুক জুলাই মাহত অনুষ্ঠিত কৰা হ'ব ধন্যবাদ বিগ ব্ৰেকিং নিউজ এইখিনিতে জনাব বিচাৰিছো যে আমাৰ বিশেষ সূত্ৰই আমাক জনাইছে যে অসম চৰকাৰে লকডাউনৰ বাবে স্থগিত হৈ থকা সকলো পৰীক্ষা আগন্তুক জুলাই মাহত অনুষ্ঠিত কৰা হ'ব জুলাই মাহত অনুষ্ঠিত কৰা হ'ব জুলাই মাহত অনুষ্ঠিত কৰা হ'ব জুলাইত এক্সাম হ'ব বোলে অলপ পঢ় বে কি জুলাইত এক্সাম নি বহুত দিন আছে হৈ থাক শান্তিকে থাকিবলৈ নিদিয়ে চবে জুন পালেহি বে অলপ পঢ় এতিয়াও বহুত দিন আছে হৈ থাক কণ্টেণ্ট এটাও বনাব নিদিয়ে ভালকে কাইলৈ এক্সাম হ'লহি আৰু এতিয়াতো অলপ পঢ়ি ল কি কাইলৈ এক্সাম নি এতিয়াও 86,400 ছেকেণ্ড আছে চা দেখিলি কিছুমান ষ্টুডেণ্টৰ এক্সামৰ একো টেনশ্যনেই নাথাকে সিহঁতে বেলেগ কিবা কিবি চিন্তা কৰিহে নিজৰ মাথাটো গৰম কৰি লয় হেল্ল' জুলাইত এক্সাম বোলে কি মানে হয় নাই কম এই কেলৈ এনেকুৱা কয় বাৰু আমাৰ লগত এক্সামৰ কাৰণে টেনশ্যন লোৱা নাই মই আৰু এই পঢ়া শুনাটো মেইন নহয় ন চবতে কিবা কাৰণত যদি ভগৱানে নকৰক কৰোণাই পাই যায় কোন ৰেষ্ট ল'ব ফিউচাৰৰ কথা আছে ন অভিয়াছলি নিজৰ বিয়াখনকে পতা নাই ইমান সোনকালে মৰিব মন নাই ন মোৰ কিমান আশা আছে মোৰ এক্সামৰ টেনশ্যন একেবাৰেই লোৱা নাই মই এনেও বেগ লাগিব জানোৱেই বেগনো কি আৰু উঠাই ল'ম বেগ নেলাগিব কেলৈ বাৰু এই ইনস্পেক্টৰ নিচিনাকৈ কেইদিনমানৰ মূৰত কলেজখন চাবলৈহে যাওঁ সেইটোৱে ন আগৰ বেগখিনি উঠাই দিলে নেকি এই ময়ো নাই উঠাওঁ এই লকডাউনে দি দিলে দেখোন অঁ হেল্ল' 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 এতিয়া হৈয়ে থাকিলে কিছুমান এনেকুৱা ষ্টুডেণ্টো আছে যিবিলাক এনে নাস্তিক হয় কিন্তু এক্সামৰ আগত আস্তিক বনি যায় আপুনি আজি বহুত সুখী ন কি পালে মোৰ লগত এনেকুৱা কৰি হে প্ৰভু জয় গুৰু শংকৰ তলফালে মন কৰ মোক আগৰ এক্সামৰ দৰে এইবাৰো এক্সামত বচাবা আৰু মই চব বেয়া কামি দিম প্ৰভু প্ৰতি মাহৰ 15 তাৰিখ তোমাৰ কাৰণে অকল তোমাৰ কাৰণে ব্ৰত ৰাখিম জুলাইত হ'বলগীয়া এক্সামটোত বচাবা আৰু চবতে বচাব নালাগে ইংলিছ আছামিজ মেথছ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি সেইকেইটাত বচালে হ'ব আৰু এই ভাইভাটো চাবা আৰু বাকীখিনি মই চব চাই ল'ম মই মানে পঢ়াত একদমেই টাইম দিব পৰা নাই চিনা মিনা তিনাক টাইম দিতে গৈছে কিতাপ এখনো নাই কিনিম বুলি ভাবিছিলোঁহে এই লকডাউনে দি দিলে প্ৰভু প্লিজ এইবাৰলৈ বচাবা আৰু নেক্সট টাইম মই চব চাই ল'ম প্ৰভু কৃষ্ণ 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 কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু মোক এবাৰ এক্সামত বচাবা আৰু কৃষ্ণ 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 কিছুমান এনেকুৱাও আছে যিবিলাকে কিবা এটা খবৰ পোৱাৰ লগে লগে ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম চবতে দি ৰজনজনাই দিয়ে তাহাঁতি নিজকে ৰিপৰ্টাৰ বুলি ভাবে চাগে এই জুলাইত এক্সাম বোলে কি জুলাইত এক্সাম নি ষ্টেটাছ দে কি হ'ল ষ্টেটাছ কি কেলে চবে গম পাব নালাগিব নেকি আমি কথাটো গম পাইছোঁ বুলি মোবাইলটো নাই ন চবৰে আৰু টিভিটো চাগে দেখাই নাই আমি ক'ব লাগিব ন চবকে আমি খবৰটো পাইছোঁ বুলি আৰু কিছুমানৰ টিভি আছে যদিও ৰিচাৰ্জ নাই চাগে লকডাউনত বন্ধ আছে ন অঁ বে দে হোৱাটছআপত দেবে আৰু এই দিল ভাগি যোৱা চিম্বলটো দি দিবি দিল ভাগি যোৱা চিম্বল আবে সেইটো ইমজি বুলি কয় হ'ব বুজি পাইছ নহয় হ'ব গোটেইকেইটা গ্ৰুপতে শ্বেয়াৰ কৰি দে তেতিয়াহে গম পাব আমি কিমান পানী মাছ এফবি ষ্টৰীত দে ইনষ্টাগ্ৰামত দি দে তোৰ ফলোৱাৰ্ছ বেছি আছে তাৰপিছত এই টুইটাৰত দি দে টুইটাৰত টেলিগ্ৰামতো দি দে টেলিগ্ৰাম গুগল ক্লাছৰুমতো দি দিবি গুগল ক্লাছৰুম আৰু কি আৰু এই টিকটকতো ভিডিঅ' এটা বনাই দিমগৈ মই এইটোৰ ওপৰত যা যা তো কেছে আপ লোগ টিকটক নবনাও এই ইউটিউবতে ভিডিঅ' এটা বনাই দিব পৰা যায় ইয়াৰ ওপৰত আমি ভিউজটো কিন্তু বেছি পাম ইয়াত শেষত আহে আমাৰ মদাহী ভাইসকল তাহাঁতৰ কথানো কি ক'ম আৰু আপোনালোকে নিজেই চাই লওক অঁ আৰু এটা কথা বেলেগে লিখি দিয়ে আমি কৈ দিছোঁ ড্ৰিংকিং ইজ ইনজুৰিয়াছ টু হেল্থ হেল্ল' অঁ হেল্ল' মা কি জুলাইত এক্সাম নি সঁচাকৈ নেকি অঁ হ'ব মই গৈছোঁ এই কালিৰ পৰা পঢ়িম মই এনেও চুকাই দেখোন দুবছৰ এনেই ফেইল কৰিছিলোঁ আৰু পাৰ্চনেল কথা এটা অঁ এই লগৰটো ঘৰত মাল খাবলৈ বহিছোঁ কি ভাত খাবলৈ বহিছোঁ মাকে ভাত দিছে কিবা এটা কৈ দিওঁ এই চাকনা অলপ ল অঁ চাটনি নালাগে খুৰী চাটনি নালাগে অঁ হ'ব হেৰি মই ঘৰত গৈ পাৰিম দেই অঁ এই জুলাইত এক্সামটো কোনে পাতিছে বাৰু অঁ ক'ব পাৰিবি নেকি মোক তই ক'ব পাৰিবি নি তই হে ক'ব পাৰিলে মই এতিয়াই উঠিব মাৰিলোঁ নোৱাৰোঁ কিন্তু উঠিব নাই পোৱা বুলিহে মই আগতে জুলাইত ডেটিং মাৰিব পাৰিছিলোঁ কিন্তু এতিয়া জীৱনসংগী নাছিলে ন কিন্তু এতিয়াতো এজনী পতাই আছোঁ ন জুলাইত লগ কৰিব যাম ভাবিছিলোঁ মই কিন্তু কি হ'ল কি হ'ল এবাৰ এক্সাম পাতি দিলে ফুচ হৈ গ'ল আবে কৰোণা ভণ্টিয়ে চব শেষ কৰি দিছে বে উপায় নাই চা লোৱা তই এতিয়া ঘৰত থাকি ভালহে পাব লাগে আবে লকডাউনৰ কাৰণে মই বেয়া পোৱা নাই বে খাইছোঁ বহিছোঁ কামটো কৰিছোঁ শুইছোঁ সেইকেইটাই কাম মোৰ বেলেগ টেনশ্যন নাই মোৰ কিন্তু এক্সামটো পাতিব নালাগিছিলে ন মই কিমান টেলেণ্টেড তই গম পাইছনে আবে ছাৰে গ্ৰুপত কিবা দিলে মই ডাউনলোড নকৰাকৈ থেংক ইউ বুলি কৈ দিওঁ অঁ আবে ইমান ধুনীয়াকৈ বুজিছোঁ বুলি কৈ দিওঁ নহয় ছাৰে চাগে মোকে টপাৰ বুলি ভাবি লয় সেইটোৱে ন